বিধ্বস্ত পথৰ বাবে গৰ্ভৱতী মহিলা কান্ধত নিবলগীয়া হ'ল চিকিৎসালয়লৈ কাৰ্বি আংলঙৰ ডিলাই ৰাজপথৰ শোচনীয় অৱস্থাত দুৰ্ভোগ জনতাৰ গৰ্ভৱতী মহিলা দীপ্তি টিছপিক বাহৰ হাকুৰে নিয়া হৈছে চিকিৎসালয়লৈ বুকাময় পথৰ বাবে গাঁৱত নুসুমাই এম্বুলেন্স 3 পৰা 4 কিলোমিটাৰ কান্ধত ভাৰ বান্ধি নিবলগীয়া হ'ল গৰ্ভৱতী মহিলাগৰাকী উন্নয়নৰ ফুপুলা স্বৰূপ উন্নয়নৰ প্ৰকৃত ছবি এখন কান্ধত এইদৰে ভাৰ বান্ধি এগৰাকী গৰ্ভৱতী মহিলাক লৈ যাবলগীয়া হ'ল চিকিৎসালয়লৈ কাৰ্বি আংলঙৰ ডিলাই ৰাজপথৰ শোচনীয় অৱস্থা যাৰ ফলত দুৰ্ভোগ জনতাৰ বিধ্বস্ত পথৰ বাবে গৰ্ভৱতী মহিলাগৰাকীক কান্ধত নিবলগীয়া হ'ল চিকিৎসালয়লৈ চাৰিওফালে বান পৰিস্থিতি অতি শোচনীয় হৈ পৰিছে তাৰ মাজতে এনে একাংশ দৃশ্য আহিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা উন্নয়নৰ যে প্ৰকৃত ছবিখন কেনেকুৱা সেই কথা পোহৰলৈ আহিছে কাৰ্বি আংলঙৰ এটা অঞ্চলৰ ইয়াত দৃশ্য এগৰাকী গৰ্ভৱতী মহিলাগৰাকীৰ প্ৰসৱ বেদনাৰ মহিলাগৰাকীক চিকিৎসালয়লৈ নিব লাগে কিন্তু পথৰ অৱস্থা ইমানেই বিধ্বস্ত যে অঞ্চলটোলৈ নাহে এম্বুলেন্স সেৱা যাৰ ফলত গাঁওবাসীয়ে কান্ধত ভাৰ বান্ধি মহিলাগৰাকীক চিকিৎসালয়লৈ লৈ যাবলগীয়া হৈছে এইদৰে যাওঁতে বহু সময় প্ৰয়োজন হৈছে 3 পৰা 4 কিলোমিটাৰ পৰ্যন্ত কান্ধত ভাৰ বান্ধি বুকাময় পথৰে মহিলাগৰাকীক চিকিৎসালয়লৈ লৈ যাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে এয়াই হৈছে উন্নয়নৰ প্ৰকৃত এখন ছবি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ